Hello everyone, আনএটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ভাবিছো আপোনালোকৰ খা খবৰসমূহ সকলোৰে ভালে আছে আৰু ময়ো বৰ্তমানলৈকে ভালে আছো। আৰু যিসকলে আমাৰ চেনেলসমূহ সাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'বোৰ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই ভিডিঅ'বোৰ দিলে সোনকালে পাই থাকিব। আৰু যিসকলে সাবস্ক্ৰাইব কৰি পেলানি আমাৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকক থ্যাংক ইউ সো মাচ। আপোনালোকে চাগে ভাবিছে চাউলকিটা লৈ আজি ফাৰ্স্ট কিয় আৰম্ভ কৰিছে, কিন্তু মোৰ চাউলখিনি আজি বহুত ইম্পৰ্টেন্টলি হয়। আজি মোৰ চাউলখিনি লাগিবই। আজি মই আপোনালোকক দেখুৱাম খুব সহজে ঘৰত থকা বস্তুৰে আপোনালোকক মই আজি দেখুৱাম ঘৰতে কেনেদৰে মুখৰ স্কিনত আপোনালোকে ফেস ওয়াশ লগাব পাৰিব, ফেস ওয়াশ বনাব পাৰিব, সকলোবোৰ গম পাব। প্ৰথমৰ পৰা শেষৰলৈকে চাব লাগিব, তেতিয়া মই গম পাই যাব আপোনালোকে। তেতিয়া হলে মেইন ভিডিঅ'টো আৰম্ভ কৰা হওক, চাই থাকিব ভিডিঅ'টো। আৰু মই ইয়াৰ পৰা 2 চামুচ এতিয়া মই চাউল লৈ ল'ব লাগিব। তাৰ পিছতে মই চাউলখিনি লৈ পেলানি 15 মিনিট মান কাৰণে পানীত কুমলাই ৰাখিম, যাতে অলপ চাউলখিনি কুমলি যায়। এয়া মই লোৱা হৈ গ'ল। এতিয়া মই পানী অকমান দি পেলানি 15 মিনিট মান কাৰণে অলপ কুমলিবলৈ দিম। তাৰ পিছত কি কৰিম চাই থাকিব, তেতিয়া গম পাই যাব। গেছটো অন কৰি মই এতিয়া ডাইৰেক্ট দিম, পানী অলপ দি দিম। তাৰ পিছতে দিম তিয়াই থোৱা চাউলখিনি। এইকেইটা দেখিলে তিয়াই থৈছিলোঁ মই। চাউল অলপ কুমলিলে 15 মিনিট কাৰণে মইতো কুমলাম বুলি কৈছিলোঁ। 15 মিনিট হৈ যোৱাৰ পিছত মই চাউলখিনি দি দিছোঁ। আৰু এতিয়া কি কৰিব লাগিব, যেনেকৈ আপোনালোকে ভাত বনায়, ভাতটো যেনেদৰে সিজে সেই তেনেদৰে আপোনালোকে ভাত সিজোৱা নিচিনাকৈ সিজাই ল'ব। তাৰপিছত কি কৰিব মই কৈ আছোঁ আৰু গম পাই যাব, আপোনালোকে চাই থাকিব লাগিব তেতিয়ালৈকে। তাৰপিছতে মই এইখিনি ভাত বনোৱা নিচিনাকৈ ভাতখিনিৰ দৰে মই বনাই ল'ম। তাৰপিছত এইখিনি দেখিছেনে মই অলৰেডি হৈ আহিছে আৰু 1 ছেকেণ্ডমান গেছটো অন কৰি থ'লে মানে হৈয়ে যাব। আৰু ইয়াত দেখিছেনে মই এই ধৰণে সিজাই লৈছোঁ, এই ধৰণে মই সিজাই থৈছোঁ। দেখিছে এই ধৰণে সিজাই লৈছোঁ মই। ইয়াৰ মোৰ অলৰেডি হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি পেলানি এইখিনি মই 10 মিনিট মান কাৰণে ঠাণ্ডা হ'বলৈ দি পেলানি তাৰপিছত মই মিক্সিত এটা পেষ্ট বনাই ল'ম। আপোনালোকে মিক্সিত নামাৰিলেও পিছ যোৱালৈকে আপোনালোকে কিবা গিলাছত বা কিবা য'তে আপোনালোকৰ সুবিধা হওক তেনেকৈ পুৰা পিছ যোৱা পানী পিচি ল'ব। মই এইখিনি অলৰেডি হৈ গ'ল। তাৰপিছত এইখিনি মই এতিয়া ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পুৰা পেষ্ট এটা বনাই ল'ম। তাৰপিছত কি কৰিম আপোনালোকে চাই থাকিব। আপোনালোকে মিক্সিত নিপিচিলেও য'তে যি ধৰণে সুবিধা হয় ত'তে আপোনালোকে পেষ্ট এটা বনাই ল'ব। তাৰপিছত কি কৰিব আপোনালোকে চাই থাকিব। তাৰপিছত এয়া চাওক মই মিক্সিত মাৰি পৰা পেষ্ট এটা বনাই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকৰ মুখৰ স্কিনত যদি ডেইলি আপোনালোকে এই ধৰণে ইউজ কৰে, আপোনাৰ মুখত যদি দাগ চাগ থাকে সেই দাগবোৰ আঁতৰ হয় আৰু আপোনালোকৰ বগা হোৱাটো সহায় কৰে। আপোনালোকৰ বহুত স্কিনটো ছফ্ট কৰে আৰু পুৰা ড্ৰাই কৰি ৰাখে। আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাব পাৰে। তাৰপিছতে মই ইয়াত দিম এতিয়া গাখীৰ 1 চামুচ দিব লাগিব। ইয়াত দেখিছেনে পুৰা মই গাখীৰ 1 চামুচ ফুলকৈ লৈছোঁ, গাখীৰ 1 চামুচ দিব লাগিব ইয়াতে। তাৰপিছতে মই দিম এইটো মই অলিভ অইল বডি লোচনত যে বডিত ঘঁহা অলিভ অইলটো মই ইউজ কৰিছোঁ। ইয়াৰ পৰা মই অকণমান দিম ইয়াতে, মানে 1 চামুচ বা আধা চামুচমান দিলেই অলৰেডি হৈ যায়। ইয়াৰ পৰা মই দি দিম আধা চামুচমান জোখত। এতিয়া মানে এইটো শেষ হৈছে। ইয়াত দেখিছেনে মই পুৰা আধা চামুচমান জোখত দি দিছোঁ। এয়া হৈ গ'ল। তাৰপিছতে দিব লাগিব এইটো নাৰিকল তেল। এই নাৰিকল তেলটো মই দিম। এইটো নাৰিকল তেল সকলো চাগে ঘৰতে প্ৰায়ভাগ ঘৰতে থাকে। এই নাৰিকল তেলটো দিম মই 1 চামুচ নিদিলেও হ'ব, আধা চামুচমান জোখত দি দিম মই এতিয়া। এয়া আধা চামুচমান জোখত মই দি দিছোঁ। তাৰপিছতে এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে স্কিনত আপোনালোকে পুৰা ধুনীয়াকৈ আপোনালোকে সানি ল'ব পাৰিব। তাৰপিছত আপোনালোকে সানি লোৱাৰ পিছত মুখখন আপোনালোকে ভালকৈ চাফাকৈ ধুই ল'ব। তাৰপিছত ধোৱাৰ পিছত বহুতেই পৰিৱৰ্তন দেখা যায়। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে। বেছি বস্তু ইউজ কৰা প্ৰব্লেমেই নাই আপোনালোকৰ। এইকেইটা বস্তু আপোনালোকৰ সকলো ঘৰতে থাকে। যদি আপোনালোকৰ অলিভ অইল বডি লোচনটো ঘৰত নাথাকে নহয়, সেইটো অপচনেল হয়। আপোনালোকে মানে নিদিলেও আপোনালোকৰ সেইটো হৈ যায়। নাৰিকল তেলটো দিলেই হৈ যাব আপোনালোকৰ, আৰু গাখীৰ আৰু নাৰিকল তেলটো দিলেই হৈ যায়। অলিভ অইল তেলটো অপচনেল হয়, কিন্তু সেইটো মোৰ ঘৰত আছে দেখি মই দি দিছোঁ। আৰু সেইটো বহুত স্কিনটো ড্ৰাই কৰি ৰাখে আৰু বহুত ছফ্ট কৰি ৰাখে বডিত ঘঁহিলেও। সেইবাবে মই সেইটো দিছোঁ। আপোনালোকে ইচ্ছা নকৰিলে আপোনালোকে সেইটো নিদিলেও হ'ব।
আৰু আপোনালোকে এই ধৰণে ডেইলি ইউজ কৰি চাব আৰু মুখখন পুৰা চাফাকৈ ধোৱাৰ পিছত পৰিৱৰ্তন দেখিবই, নেদেখা কোনো কাৰণেই নাহে। আপোনালোকে এই ধৰণে ইউজ কৰি চাবচোন, তাৰপিছত মোক কমেণ্ট কৰিব। আপোনালোকে পৰিৱৰ্তন যদি নাপায় তেতিয়া মোক ক'ব। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আমাৰ চেনেলটো যদি ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰা মই আগতে ক'লোৱে বাৰু, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰপিছতে এইখিনি আপোনালোকে আধা ঘণ্টামান লগাই ৰাখিব, তেতিয়া ভাল হ'ব। আধা ঘণ্টা নহ'লে আপোনালোকে 20 মিনিটমান হ'লেওতো ৰাখিবই। আপোনালোকে মুখত বুলিয়ে নহয়, হাতত আৰু ভৰিটো এই ধৰণে ইউজ কৰিব পাৰে। আপোনালোকে হাতত আৰু ভৰিটো ইউজ কৰিব পাৰে, কোনো প্ৰব্লেম নাই আপোনালোকৰ। তাৰপিছত আপোনালোকৰ স্কিনটো বহুত পৰিৱৰ্তন দেখা যায়। আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাব পাৰে। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। ইয়াত দেখিছেনে? এই ধৰণে আপোনালোকে লগাই দিব। তো লগাবলৈ বহুত লিকটীয়া হ'ব আৰু বহুত ভাল হয়। আচলতে লগাবলৈও ভাল হয় আৰু মুখৰ স্কিনটো বহুত ছফ্ট কৰি ৰাখে। আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাব। এই দেখিছেনে? এই ধৰণে মই ইয়াত দেখিলে আপোনালোকে এই ধৰণে সানিব পাৰে। আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।